তো হে গাইজ গুড মৰ্ণিং আশা কৰিছোঁ আপোনালোকৰ বহুতে ভালটো ফাইনেলি না সৰ্থেবাৰীৰ ৰুম আহি গেল আৰু বাপৰে মই সেয়ে ৰখি আছিলোঁ দিয়ক একমাহমান ধৰি তো ফাইনেলি গা চা ধুলোঁ দিয়ক আৰু পূৰা ৰেডি কৰিছোঁ আজি এণ্ডেলো নিব লাগিব হেলমেটটোতো থাকিবই আৰু লগতে মাস্কখনো লাগিব কিয় আৰু গাইজ চা মোক কেনে দেখা হৈ আছে বা মই জানো গাইজ মোক একদম ফাল্টু দেখা হৈছে মানে গাইজ আজি না পূৰা ভয়ংকৰ ট্ৰেফিক হ'ব তালৈকে গাইজ অহেদি যাবা দি আছে কিন্তু ৰাতি মানে বোধহয় গাইজ নেটবা পাৰে ফাইনেলি আমি সভাত আহি পালোঁ মানে এণ্ট্ৰি কৰা নাই ৰ'ব স্কুটিখন এতিয়া ক'ত থওঁ ভাবি আছোঁ হেলমেটটো এতিয়া থলোঁ আৰু এখন ফোনিও আনিছিলোঁ দিয়ক মাথা চুচ পাৰ কাৰণে মানে বেয়া দেখি না তো মাথা চাথাও চুচি ল'লোঁ আৰু এণ্ডেলো আনিছোঁ আৰু লক মাৰা আছে তে বলক আৰু খাপ তো এতিয়া লেখা আছে আদৰিছোঁ তো বলক আমি এণ্ট্ৰি কৰোঁ পূৰা জিলাপি ৰহৈ দি প্ৰথম ষ্টাৰ্টিঙত আপোনালোকে জিলাপি দেখা পাব আমি পোনপ্ৰথমে এটা সিয়া কৰি লওঁ ভাল নেকি বলক আৰু ৰ'দ কিন্তু ভয়ংকৰ দিছে দিয়ক আৰু এনেকৈ গাইজ পূৰা দোকান আপোনালোক দেখি আছোঁ মই প্ৰথমে এটা সিয়া কৰিলোঁ হয়দি কৰি মানে গাইজ এণ্ট্ৰি হয়দি কৰি মই ভাবিছিলোঁ হয়দি কৰে আৰু ভিতৰে চাওক না গাইজ একবাৰ মানুহ চাওক মানে কিনকে ভিতৰে যাম হে হ'লেও কিন্তু গাইজ আপোনালোকে চিন্তা নকৰিব আমি ভিতৰে যাই আছোঁ বেছি ভিতৰত সোমাৰ কাৰণে কিমান ভয়ংকৰ লাইন মানে তো গাইজ ফাইনেলি মই সিয়াটো কৰিলোঁ একদম পূৰা ভিতৰৰ পৰা এতিয়া আমি বৰ্তমান যাই আছোঁ মীনা বাজাৰৰ সিভাগে ৰাতিও চাম অলপ দিনতো চাওঁ কেনে দিনত কি হৈ আছে মানে গাইজ দিনত বেছি ভাল নালাগিব কিন্তু ৰাতি ডেঞ্জাৰ বয়ে চবকে লাইট চাইট দিব না জাপ মাৰি উঠা ভাল নেকি গাইজ ছাবস্ক্ৰাইবাৰ নেকি দোস্ত চিনি তোমাক নাপাম পূৰা ঘড়ী চৰি বাপৰে বাপ আমি কিছুমান ইম্পৰ্টেণ্ট কথা এটা সুধোঁ আপোনাৰ পিছে খবৰ কেনে আছোঁ আমি আহিলোঁ খবৰ আছোঁ বছৰ আহি থাকোঁ আমি মাটিৰ কেনে মানে কি এতিয়া 10 কোটি ল'ব গ'লে 5,000 টকা লাগে 10 কোটি ডেইলি দিব লাগিব নাকি নাই ডেইলি দিব না এসপ্তাহৰ কাৰণে 8 দিনা মালা 8 দিনত 5,000 টকা দিব লাগিব তাৰমানে মই এখন দোকান দিলোঁ কিন্তু কিমান বা মাটিৰ ভাড়া মানে মাটি ভাড়া 500 টাকাকে ফুট 500 টাকাকে ফুট আপুনি 10 ফুট লৈছে পিছে আপোনাৰ বিক্ৰী পাতি কেনে নাই আজি খুলিলোঁ যাত্ৰা বনিটোৱে খুলিলোঁ আৰু আপোনালোকে বোধহয় গমেই পায় এইকেইদিনমান মাজতে মানে ঠাণ্ডা মাৰলাক দাম কিমানমান হ'ব এটি 1500 আপোনাৰ হাইয়েষ্ট ৰেট কিমানৰ আছেনো 4,500 তো আৰু একদম ল' বাজেট কোনখন 1500 আছে 1500 ল' বাজেট নহয় ৰ'বা বাজেটটো কোনটো মানে কোনখন কম্বলৰ বেছি দাম এখন এলাখান কিমাননো পৰিব মানে 5,200 টকা গাইজ আৰু এটা মোবাইল পালোঁ গাইজ হৈছে মোৰ ছাবস্ক্ৰাইবাৰ ভিডিঅ' চাই কেনে লাগে ভাল লাগে সঁচা কৈছোঁ ন এতিয়া বৰ্তমান গাইজ মই পূৰা আকলে ঘূৰি আছোঁ মানে গাইজ আপোনালোকে যদি আহে এতিয়া ছাতি জ্বলাব পাৰে মানে ভিতৰে এলাও নাই আৰু ছাতি জ্বলা পূজাটো দেখা পাইছিল বৈদ্য বিউটিফুল হৈছিল তো কি পইচা ঘূৰলা ন ফটো উঠি আছ ন দে উঠা তোহাৰে দিন দে আৰু কি আছে চেণ্ডেলযোৰা মোৰ আছে না নাই এক পাত নোহোৱা হৈছিল ৰ'ব কিবাকে পালোঁ মানে আৰু একদম বয়া কিন্তু বয়া কি মজা কাপোৰ আনছি মানে গাইজ যি পচন্দ কৰে সেই মানে কাপোৰৰ কথা কৈছোঁ ঘূৰি না টেমা গৰম হৈ গৈছে তালু চালু ব্লাষ্ট হৈ গৈছে ফাইনেলি না কাপোৰ দোকানত ৰখলোঁ দিয়ক যি ৰাতিপুৱা আজি গাইজ চাহ খাওঁ কাপোৰ কিমান দাম কি হয় কি পিছে খবৰ কেনে এখন কাইদামো 50 টাকাই হ'ব আছে গাইজ এনেকৈ মাৰি যদি দেই মানে এটলিষ্ট মাথাটোতো নাভাঙিব না এই চব গাইজ চব 100 টাকা চব আপোনালোকে যি দেখছি চব 100 মানে গাইজ এখনতো আহিব আৰু 100 টাকা খুইতে দিব মোক নক'বা কিন্তু খুইতে দিব কেনে গুণ ৰ'বাচোন এৰি দে মানে গাইজ চক পূৰা জিন্দা সাপ লাৰি আছোঁ দেন হয় নেকি মানে গাইজ সাপৰ লগত খেলা মোৰ সৰু পেৰা চক প্ৰসাদ লোৱাৰ সময় হৈছে মানে ময়ো ধোৱা চোৱা এটা ল'লোঁ দিয়ক ক'বাৰ পৰা ব্লগাৰ মই ব্লগ কৰি আছোঁ আজি মই ব্লগিঙে কৰোঁ ৰয়েল কৌশিক ব্লগাৰ আপোনাৰ নামটো কি মোৰটো হৈছে ৰানুমাত এটা ব্লগ বুলি আছে
বহুত ৰ'দত দেখছি বোধহয় আপোনালোকে কিমান কষ্ট কৰি আপোনালোকে ভিডিঅ' বনাই আছে ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকতো ফ'ল' কৰি দিব আৰু মোকতো নেদেয়ে ৰানুমা এটা ব্লগ বুলি আছে আৰু আপোনালোকক লিংকটো দি দিব ময়ো ইয়াৰ লিংকটো দি দিম বাৰু অ'কে আইডিয়া আৰু নকৰিয়া কৰে আপোনাৰ কিমান মোৰ 12,000 বেছি পিঠে মাৰিব 12,000 মোৰ 1200 নাই তো গাইছ বাপৰে এই হেঁচাত যাব নোৱাৰে হে ভূত ল'বা এওঁ এখনিমান চিকুটমান পাইছি দিয়ক মই যাই আছোঁ বাপৰে বাপ গাইছ ভিডিঅ' বনাব নোৱাৰি দিয়ক মোবাইল চবাইল ভাঙি যাব ভাই ভাই বাপৰে বাপ আপোনালোকে বোধহয় মোৰ হাতখন দেখাই পাইছে কি অৱস্থা হৈছে আৰু যুঁজি এখনিমান ভূত পাইছোঁ আৰু গাইজ গোটেই চলাটো অতি চেনি যদি গাইজ আজি যদি ভিডিঅ'টো ভাল লাগছি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব আৰু গাইজ এনে ধমাকা তানে ভিডিঅ' আহি আছে তো জল্দিছে ছাবস্ক্ৰাইব কৰক আপোনালোকে আৰু বাই আৰু নেক্সট ব্লগত লাগাল পাই আছোঁ